আৰু গাইছ আপোনালোকক যে কৈছিলোঁ মই লাইকেইডাল বহুত ডাঙৰ হৈ গ'ল, এতিয়া ডাঙৰ হ'ল। এতিয়া আপোনালোকক দেখুৱাই আছোঁ কিমান ডাঙৰ হৈছে বলক। মানে এতিয়া চাওক আপোনালোকে খুব ডাঙৰ হৈছে। এতিয়া ডাঙৰ হৈ গ'ল, যেতিয়া সৰু আছিল আপোনালোকক ভিডিঅ' বনাই দিছোঁৱে, গতিকে এতিয়া ডাঙৰ হৈ গ'ল। আৰু এনেকৈ ইয়াতে আছে বৰ্তমান এইটো মূলা চাগে, এইটো কিবা বৃহস্পতি আছে নেকি মূলা। এইফালে এনেকৈ লাই আছে আৰু নিজৰ খাবৰ কাৰণেই ৰৈছোঁ আৰু গাইছ, মানে যাতে কোনো সাৰ জাতীয় যিবিলাক শাক পাচলি থাকে সেইবিলাক যাতে নাখাওঁ, এইবিলাকে আমি নিজে কৰি যেন খালে তেতিয়া শৰীৰটো ভাল থাকিব ন। তাৰ কাৰণে সেইটো নিজে খেতিটো কৰি কিছুমান নিজে অনুমান ৰৈ কেইজন অনুমান খাব পৰাকৈ এনেকৈ মানে ৰৈছোঁ আৰু এনেকৈ ৰৈছোঁ বৰ্তমান। আৰু এনেকৈ ৰৈছোঁ আৰু এনেকৈ খাই আছোঁ বৰ্তমান। আপোনালোকক অকণমান দেখাইছোঁ মেঘৰ পৰিস্থিতি কেনেকুৱা হৈ আছে আপোনালোকে চাওক। এইফালে মেঘখন কেনেকুৱা হৈ আছে আপোনালোকে দেখা পাইছে, খুব ধুনীয়া হৈ আছে আৰু পৰিস্থিতি ভাল। আপোনালোকক ক'লোৱে গতিকে লাই মূলা গতিকে ৰৈছিলোঁ ঘৰৰ কাৰণে খাবলৈ ৰৈছোঁ। আৰু জহাখন আছিল ইয়াতে, আৰু বেলেগ জহাখন অকণমান শুকুৱাই হৈছে। আৰু এনেকৈ এতিয়া আপোনালোকক পুখুৰীৰ পিছমানৰ বোলে বাৰীৰ পিছমানৰ বোলে দেখুৱাই আছোঁ বোলে। এতিয়া এনেকৈ গৈ আছোঁ বৰ্তমান বাৰীৰ পিছমানে গৈ আছোঁ। আৰু আপোনালোকক ইয়াতে কি দেখাম বুলি মানে যিটো পুখুৰীৰ ডিষ্টেঞ্চ, এই পুখুৰীৰ ডিষ্টেঞ্চটো আপোনালোকক দেখাম বোলক। এতিয়া আপোনালোকক পুখুৰীৰ ডিষ্টেঞ্চটো দেখাম। এতিয়া গৈ আছোঁ আপোনালোকক মানে দুটাৰ মাজত কেনেকুৱা ধৰণৰ ঘটনা হৈছে সেইটোৰ ওপৰত আপোনালোকক দেখাম বোলক। এনেকৈ গৈ আছোঁ আৰু বহুত কিবা কিবি আছে আৰু এনেকৈ বৰ্তমান আহি গ'লোঁ পুখুৰীৰ পাৰ। গতিকে আপোনালোকে চাই থাকিব সকলোৱে, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এনেকৈ ট্ৰেইনটো পালোঁ। এইটো হৈছে পুখুৰী, এইটো হৈছে আমাৰ, এইটো হৈছে মোৰ খুৰাৰ পুখুৰী দিছোঁ। আৰু এইফালে চাওক এইখিনি মানে এইখিনি খুন্দাৰ কাৰণটো কি হৈছে জানে আপোনালোকে, এইটো মানে শুনছে কিয় এইটো শুনছে যেতিয়া মানে তেওঁলোকে ইয়াতে তামোল গছ পুতিব ওলাইছিল হা, সেই তামোল গছ পুতিব ওলোৱাৰ কাৰণে দেউতাই আমাৰ খুন্দি দিছিল। খুন্দি দিয়াৰ পিছত তামোল গছ পুতা নিষেধ হৈ গৈছে। এনেকৈ খুন্দি দিয়াৰ পিছত এনেকৈ থাকি গ'ল আৰু এইখিনিটা এনেকৈ থাকি গ'ল। গতিকে এনেকৈ খুন্দি দিছে বৰ্তমান। আৰু বৰ্তমান মই পথাৰৰ মাজত আছোঁ, আপোনালোকে চাওক সকলোৱে। আৰু বৰ্তমান এইটো আমাৰ ছাগল এইটো বৰ্তমান তেওঁলোকৰ ভোক লাগিছে চাগে, চাবলৈ আহিছিলোঁ। আপোনালোকে সকলোৱে আহিছে। গতিকে এতিয়া মই ঘৰত যাওঁ বোলক, আপোনালোকৰ এইখিনিকে লগ পালোঁ। এতিয়া আপোনালোকৰ ইয়াতে বৰ্তমান পুখুৰী পাৰ দিছোঁ। ধন্যবাদ। নেক্সট ভিডিঅ'ত আশা ৰাখিলোঁ।